সো নমস্কাৰ বন্ধুবোৰ ৱেলকাম টু মাই চেনেল অল জব আছামিজ সো আজি আপোনালোকে আৰু এটা ভাল খবৰ লৈছোঁ APDSৰ ৰিজাল্ট হয়তো জলদি আহিব পাৰে এতিয়া সো কেনেকৈ জলদি আহিব পাৰিব বা কি হ'ল মই ইয়াত তাৰিখ এটা কম বুলি কৈছোঁ সো কি বস্তু হয় সব ভিডিঅ'টো শেষলৈকে চালে সকলো কথা বুজি পাব তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক কাৰণ আমি এনেধৰণৰ নতুন নতুন জবাব দিয়ে সদায় আনো চবলোক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত হয়তো আপোনালোকৰ অকণমান ভাল লাগিব পাৰে ভিডিঅ'টো চাই শেষলৈকে কাৰণ যোনটো APDSৰ ৰিজাল্টৰ কথা হয় সো চাওক ইয়াৰটো শুনানি চলি আছে 30 অক্টোবৰত শুনানি চলিলে সো 30 অক্টোবৰ শুনানিৰ কাৰণে আপোনালোকে বহুত দিন ৰখিলে সো 30 অক্টোবৰ শুনানিৰ পাছতো ৰিজাল্ট নাহিল তাৰপাছত আকৌ ডেট দিয়া হ'ল 2020 লৈ সো এতিয়া আৰু এটা নতুন আপডেট আহিছে সো যোনটোৰ ফালৰ পৰা আপোনালোকে এতিয়া হয়তো অকণমান ভাল হ'ব পাৰে কাৰণ যোনটো 2020ৰ শুনানি আছিলে সো সেইটো আগুৱাই দিয়া হৈছে সেই শুনানিটো আপোনালোকৰ 28 নৱেম্বৰ তাৰিখে ৰখা হৈছে সো এতিয়া কথাটো হ'ল 28 নৱেম্বৰ তাৰিখে ৰাখিছে মানে সো যদি শুনানিটো জলদি হয় সো ৰিজাল্টটো জলদি আহিব সো যদি 28 নৱেম্বৰত শুনানি হয় তো আশা কৰোঁ এই শুনানিটোৰ পাছত আৰু শুনানি হ'ব নালাগে যদি এই শুনানিটোৰ পাছত আৰু শুনানি নহয় তেতিয়াহ'লে আপোনালোকে নিশ্চিত হ'ব পাৰিব যে ৰিজাল্ট জলদি আহিব কাৰণ সকলোৱে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে আৰু সকলোৱে ৰিজাল্ট অহাটোৱে বিচাৰে সো ৰিজাল্ট দিয়াটোৱে বিচাৰে সো আপোনালোকক এইটোৱে ক'লোঁ 28 নৱেম্বৰ ৰখক তাৰপাছত যদি শুনানি নহয় ৰিজাল্ট জলদিকৈ আহিব সো আজিলৈ মানে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহোঁ বা যিকোনো আপডেট সদায় লৈ আহোঁ ধন্যবাদ